ৰাইজ সুপ্ৰভাত শিৱসাগৰৰ পৰা চাওক এইটো শিৱদৌল পাছে দিয়ে এইটো দেখছে না এইটো শিৱদৌল বাকী সেকেন্ড এপিসোডত আপোনালোকক স্বাগতম জনাইছো ফাৰ্ষ্ট এপিসোডতো কি ঘটিল অলপ কাৰিকৰী বিজুতি ঘটি গেল উপায় নাই আৰু বাকী বাদ দিছো সেকেন্ড এপিসোড ধামাকা হবা যাই আছে কিন্তু মোৰ অলপ অসুখ হৈ গৈছে ৰাতি ফেনৰ থাকি বৈধ কাহ হৈ গৈছে বাকী বাদ দিয়ক কাহ হলেও আপোনালোকক দেখম পুৰা দেখম আজি চব দেখে আছো চাই থাকক স্কিপ নকৰা কৰি বাকী তখন ভিতৰতে মানে গা চা ধুই আছে মই অলপ উঠি পেলাই সোনকালতে গা চা ধুই দিলো 7টা মান বাজিলতো দোকান বাহাৰ খোলাই নাই চাওক দোকান বাহাৰ খোলাই নাই বাকী লগ পাই আছো অকমান পিছত দিয়ক ৰাইজ অলি চলি ৰেডি বৰ্তমান বাজে 8টা পিলপিলি এখনক মানে চিনাকি হৈ গৈছে আহতে পিলপিলি এখনক কোন বস্তু আহি আছে সি তাৰপিছত ধামাকা বস্তু দেখাইছে কিন্তু আগতে আপোনালোকক ৰুমটোত তুলি লওক মানে এপিসোড 1ত ৰুমটোত দিছিলো কিন্তু ডিলেট হৈ গৈছে না ক্লিপ মাহা কি কৰিব উপায় নাই এবার রুমটো একবার চাই লওক কেনেহেন রুমটো বাথরুমটো দেখাই আছো রব আপনাদের রব গাইস আমার রুমটো এইটো সুন্দর টিভি কিন্তু একো নাই সেট টপ বক্স একোই নাই এতে টিভি চাবা নৰি অৱস্থা বেয়া এখান টেবুল সুন্দর এয়া আমার ব্লগ চলি আছে মোর এপিসোড 1 রাইস এয়া মানক এ গান চলি আছে রাইস গান চলি আছে আইছা আৰু বাথরুমটো দেখাই আছো ৰব বাথরুমটো সুন্দর উৰলত ভাগা সুন্দৰ দিয়ক ৰাইজ ৰুমটো দেখাই ভাল কেনেহেন বাকী এইবাৰ যাইছো তলত যাই পেলাই লগ পাই আছো আপোনালোকক ৰাতিপুৱাৰ খাদ্য আহি গৈছে খাই লওঁ ৰব আহাৰ ৰুটি মোৰ পৰঠা খাই লৈ লগ পাই আছো ৰাইজ ডাইৰেক্ট খাই পেলাই একদম পিলপিলি ৰুটি ললো কিবা দেখা হ'ব পৰিৱেশ ধুনীয়া পৰিৱেশ ফাৰ্ষ্ট যাম আমি তলাতল ঘৰ তাৰপিছত এনেকে দাদাই ঘূৰাই লৈ থাকো আৰু পিলপিলি খান আজি আমি ৰিজাৰ্ভ কৰি লৈছো দিনটোৰ কাৰণে টেনচন নাই আৰু পুৰা ঘূৰি থাকিম আৰু চাই থাকক প্ৰাইচ ফাইনেলি তলাতল ঘৰ আহি পালো টিকেট কাটি লওঁ ৰব 25 টিকেটটো কাটি লওঁ ৰব ফাইনেলি সোমাই ললো একদম তলাতল ঘৰত দেখে আছো এইবাৰ পাছে দি আপোনালোকক পাছে দি চব দেখে আছো আপোনালোকক ৰব দেখাই আছো ৰব তলাতল ঘৰৰ ভিতৰত সোমে মাৰিকে দেখবো সেই যে আগৰ দিনৰ গুলি মাৰছিল যে ধম এই কেজিএফ খেনত আছে অ ভাই অ কেজিএফ খেনত নহয় বাহুবলীত আছে অ ভাই নাই ভুল হৈছে বাংকাৰ টাইপৰ টপ কিয় টপ বুলি কয় নাজানো দিয়ক ৰাইজ জানে জনে কমেণ্টত জনাব বাকী আৰু আছে আমাৰ তলাতল ঘৰ মেইন সেইটো চবতকে ডাঙৰ এইটো এই যে আগৰ দিনৰ গুলি মাৰছিল ধম মাৰছিল ফাইনেলি উঠি ললো তলাতল ঘৰত চাওক মোৰ লগত উঠি আহক আপুনিও আহক আপোনালোক উঠি আহক মোৰ লগত চাওক না কেনে পৰিৱেশ এটা দেখাই আছো শ্বট কেইটামান চাই ল'ব ৰ'ব অলপ পিছত দেখাই আছো শ্বট কেইটামান চাই থাকক সুন্দৰ পৰিৱেশ চাওক না মানুহ নাই অৱশ্যে ভালেই হৈছে মানুহ নহয় ভাল হৈছে ভানোবা ভিডিঅ'টো দেখাই আছো চব দেখাই আছো এটা কৰি দেখাই আছো একো নেৰো দেখবা চব দেখাই আছো আপোনালোকক চাই থাকক মিঠা লগা মন আলাপেৰে মনবোৰ কাঢ়ি নিলা ক্ষণে হিয়াছো মিলা বলে বলে মায়া খানিলা মিঠা লগা মন আলাপেৰে মনবোৰ কাঢ়ি নিলা গাইস এবাৰ সুৰংগৰ ভিতৰে সোমাই আছো ৰব দেখাই আছো ৰব কি সুন্দৰ কিন্তু এটা কথা মই গাইস কালিও কৈছিলো শিৱদৌলত সেইটো এপিসোডত কৈছিলো শিৱদৌলত ঠাণ্ডা মানে এতিয়াও ঠাণ্ডা ভিতৰত কিয় বা সেইটো নাজানো কিন্তু চিমেণ্টৰ এইগিলা নহয় দিয়ক নাভাবব চিমেণ্টেদি বনাও বুলি কলো না বৰা চলো আঠা চাই দি বান্ধিছিল সেইকাৰণে ঠাণ্ডা বৰ ঠাণ্ডা কিন্তু দেই চাওক না এতিয়া এটা নহয় আৰু বহুতটা সুৰংগ আছে দেখাই আছো ৰ'ব আপোনালোকক চাই থাকক চাওক সুন্দৰ পৰিৱেশ চিউ আৰু এটা সুৰংগৰ ভিতৰত ৰ'ব
সুৰংগ হেন টাইপ চব এইগিলা আছিল কি জানো না আচলতে ৰাইজ এটা কথা কওঁ এতিয়া আহি এইগিলা লেখাটো ভুল দিয়ক এই যে মানুহ লিখি যায় যে কিবা আকুৰি লাভ কিবা খিনি লেখছে A+B লিখি দিছে কেলে লেখা নাপয় আচলতে ইমান পবিত্ৰ বস্তু এটা এইগিলা লেখক পাই থাকে নাপয় তাৰপিছত দেখে চব আৰু সুৰংগই সুৰংগ কি সুন্দৰ সুৰংগ চাওক না এইটো ভয়ানক সুৰংগ আন্ধাৰ অলপ চাওক এইটো অলপ আন্ধাৰ দেখে চোৱা আকৌ চাই থাকক স্কিপ নকৰা কৰি চাই থাকক হা অ ঠাণ্ডা কিন্তু ৰাইজ ক'ব লাগিব এচি নালগে এচি কোনো মধ্যে নালগে এতিয়া ৰাজা মহাৰাজা আছিল আৰু কি সুন্দৰভাৱে আছিল এই এটা চাওক চাওক না চাওক ঠাণ্ডা ইমান ধুনীয়া পবিত্ৰ বস্তু এটা ধুনু মুনু লিখি দিছে পাই নাই লেখকক চকক ধুনু মুনু কি যে মানুহ কিন্তু আছে কিন্তু দেই নাপায় এই সুৰংগটো চাওক না ভয়ানক সুৰংগ চাওক না ইটো সুৰংগত আপুনি ৰাতি থাকিব পাৰিব না কমেণ্টত জনাবচোন ভয়ানক সুৰংগ বাপৰে বাপ কি নুৱে সব এইগিলা চিমেণ্ট বাদুলি ৰাইজ এইটো বাদুলি ভয়ানক একদম লে লালা ও ৰাইজ চাওক না এইটো কি ভয়ানক সুৰংগ ও ৰাম বাদুলিৰ বাহা এইটো চাওক সেই চাওক সুৰংগত বাদুলিৰ বাহা চাওক সেই চাওক বাদুলি ডাঙৰ বাদুলি দেখছে না বাদুলিৰ বাহা বানি লৈছে একদম সুৰংগ এইটো বহুত ডাঙৰ সুৰংগ চাই থাকক ৰাইজ মই আৰু এটা কথা সুধি ললো মানে দাদাক মই কেমেৰাত আনবা খুজিছিলো বোলে অলপ লাজ কৰে বোলে সেইকাৰণে নাহে ময়ে কৈ দিওঁ এই যে ৰিপেয়াৰিং কৰে তাৰমানে ৰিপেয়াৰিঙতো সেই মাটিমাহ তাৰপিছত বৰা চাউলৰ সেনেকে কিবা মিলে চিলে ৰিপেয়াৰিং কৰে মানে চিমেণ্ট কোনো মধ্যে ব্যৱহাৰ নকৰে সেইটো এটা কিন্তু ভাল লাগছে শুনি পেলাই কাহ কমাই নাই বাকী চাই থাকক ৰাইজ এৰে পৰা এইবাৰ যাই আছো ক'ত যাই আছো পিলপিলি দাদা সুধিলেহে গম পাম আৰু পিলপিলি দাদাই সিহে জানে আৰু ক'ত নিয়ে আজি আৰু ক'তেই ঘূৰাব বোলে দিয়ক আৰু ৰাইজ চাই থাকক তলাতৰ ঘৰটো দেখাই পাল কেনেহেন একদম ধুনীয়া পৰিৱেশ নান্দনিক পৰিৱেশ চাওক না একবাৰ আৰু একবাৰ দেখাই দিলো দেখাইতো পাল সুন্দৰ একদম এৰে পৰা এইবাৰ ওলং মানে গোটেইখিনি ঘূৰিব লাগিব গোটেই কভাৰ কৰিব লাগিব ৰংঘৰ চংঘৰ গোটেই কৰিব এইবাৰ ক'ত যাম দাদাইহে জানিব দাদা সুধি লৈ যাই আছো আপোনালোকক বলক চাই থাকক আপোনালোকক স্কিপ নকৰা কৰি ৰাইজ তলাতল ঘৰৰ পৰা ওললো এইবাৰ যাই আছো ৰংঘৰ চাই থাকক স্কিপ নকৰা কৰি বৈদ্য দেখাই আছো আজি একদম আৰু চাই থাকক স্কিপ নকৰা কৰি একদম আমি ৰাইজ ইটো হৈছে গলা ঘৰ কিন্তু ইটোত সোমাব নেদে ৰাইজ তাৰমানে ইটোৰ ভিতৰে সুৰংগ দি একদম তলাতল ঘৰৰ মানে ৰাজা ইফালেদি খোজকাঢ়ি যায় একদম তলাতল ঘৰ হৈছিল সেইকাৰণে মানুহ সোমাব নেদে তলেদি ৰাস্তাটো আছিল ৰজাই যাওঁ সেইকাৰণে সোমাব নেদে দিয়ক ৰাইজ চাই থাকক ফাইনেলি ৰংঘৰ আহি পালো ভিতৰত যাই দেখে আছো সম্পূৰ্ণ একদম গোটেই চাই থাকক ৰাইজ টিকেটটো লৈ লওঁ ৰ'ব টিকেটখন ৰাইজ চাওক পাছেদি মোৰ বিখ্যাত প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ ৰংঘৰ চাওক দেখেছো ওচৰত যে ধুনীয়া কৰি সম্পূৰ্ণ চাই থাকক কি ধুনীয়া নাজাৰা বাপৰে বাপ কি নুৱে পাগলা হৈ যাব ৰাইজ চাইলি চাই থাকক খুব লেখা আছে ৰাইজ চাওক এই দুইমহলীয়া অট্টালিকা অসম চৰকাৰেও প্ৰত্যাহ্বান পৰি চাব ৰাইজ এখনি আৰু এখন মেপ ৰাস্তাটোৰ সুন্দৰ চাওক ৰাইজ ৰংঘৰৰ ভিতৰ ভাগ মানে এইটো তলৰ আৰু ওপৰত উঠি দেখি আছো আপোনালোকক এই তলৰ চাওক একৰ পাছেদি দেখি আছো ৰ'ব
মাথা কিন্তু মাছিল বানতে ৰাইজ কিটো মানে 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 কি গমেই নাপায় মাথা কিন্তু মাছিল ৰাইজ গমেই নাপায় কহাই দি উঠি কহাই দি নামো ধৰবাই নৰি আৰু তলাতল ঘৰততো দেখাই পাল কেনেকে কহাই দি উঠছো কহাই দি নামছো ধৰবাই নৰলো এতিয়া ৰাস্তা বাপৰে মাথা কিন্তু মাছিল দিছো দেই বাপৰে বাপ এই ওপৰ ভাগত উঠি আছো ৰাইজ চাওক 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 ওপৰ ভাগ একদম চাওক এই তল ৰংঘৰক দিলো টাটা বাই বাই এইবাৰ যাই আছো ক'ত যাওঁ গম নাপাওঁ পিলপিলি দাদাই জানে পিলপিলি দাদাই জানে ক'ত লৈ যায় আৰু যাব আৰু আজি দিনটোৰ কাৰণে একদম পিলপিলিখন বুক পুৰা দিয়ক ৰাইজ চাই থাকক এইবাৰ ৰংঘৰত দেখা পাওঁ এইবাৰ বা কি দেখা পায় পিলপিলি দাদা সুধি পেলাই কৈ আছো আপোনালোকক দিয়ক চাই থাকক ৰাইজ এইবাৰ যাই আছো আমি যাদুঘৰ না দাদা যাদুঘৰ ইয়াৰ পৰা কিমান দূৰ আছে অলপ যাই আছো এইবাৰ যাদুঘৰ দেখা পাব এইবাৰ দিয়ক চাই থাকক ৰাইজ এইটো ৰাইজ বৰপুখুৰী ৰাইজ বহু ডাঙৰ গোটেই ৰাউণ্ডটো ঘূৰিলে কিমান মিনিট লাগে 40 মিনিট ৰাইজ গোটেই ৰাউণ্ডটো ঘূৰিলে 40 মিনিট মান সময় লাগব ইমানে ডাঙৰ আৰু মাছটো বহুত আছে ইয়াত কালি দেখছো আৰু মাছ বহুত এটা কথা কৈ দিওঁ বৰপুখুৰীত যি মাছ আছে সেই মাৰাৰ পাৰ্মিশ্যন নাই আৰু যি আপুনি ইয়াতে কাইও সাঁতুৰিব নোৱাৰে ৰাইজ আৰু ইয়াত তলিয়ে নাই কোনো মাটি লাগে নাপায় ইয়াৰ আৰু যি ডাঙৰ প্ৰকাণ্ড মাছ আছে বোলে মানুহ গোটাই গিলি দিব পাৰিব এনেহেন মাছ আছে বোলে কি ক'ব ৰাইজ বাপৰে বাপ কি নোৱে এইটো বদল দেখা পায় ৰাইজ যাদুঘৰ যাওঁতে আৰু এটা বস্তু দেখাই দিল দাদাই অসম তাই যাদুঘৰ এইটো চাই সৰু ভিতৰত কেনেহেন ভিডিঅ' বা এলাও আছে না নাই ৰাইজ ভিতৰত আপোনালোকক একদম বেয়া নাপাব দেখাব নোৱাৰিম ফটো লোৱা নিষেধ বুলি দিছে কেমেৰা এলাও নাই দিয়ক ৰাইজ আহি বুলি লগ পাই আছো এইটো মেইন যাদুঘৰ নহয় কি আছিল এইটো আমাৰ যাদুঘৰটো অসম তাই যাদুঘৰ কিবা আৰু যাদুঘৰটো আগত আছে অলপ যাই আছো একেলগে এতিয়াও সেই মানে কি বস্তুগিলা আহোমৰ দিনৰ বস্তুগিলা সাজে থোৱা আছে কাজিয়া পেচাল কৰা তৰোৱাল চৰোৱাল ডলা চলা কিবা কাৰণে বহুত বস্তু আছে দেখাব নোৱাৰিলো ফটো লোৱা নিষেধ বুলি কৈছো দিয়ক ৰাইজ আৰু উপায় নাই চাই থাকক ৰাইজ যাদুঘৰ বন্ধ এইটো যাদুঘৰ ৰাইজ একদম বয়স হ'ব মানে যাদুঘৰ বন্ধ আছে মানে টিকেট কাউণ্টাৰ চাউণ্টাৰ বন্ধ গোটেই যাদুঘৰ দেখাব নোৱাৰিলো উপায় নাই আৰু বয়স নাপাব একদম বন্ধ হৈ থাকিলে কি কৰিব উপায় নাই বাকী আপোনাৰ কি আছিলে আমাৰ ৰংঘৰ চালো আৰু কি চালো আমি আৰু কিবা তাই আহোম যাদুঘৰ না কি সেইটো চালো বাকী আৰু ৰুমত লগ পাই আছো আপোনালোকক দিয়ক ৰাইজ তাৰে পৰা আহি মানে ভাত পানী খাই অলপ জিৰলো ঘুমে উঠি এই অলপ আগত উঠি অলপ মাৰ্কেটখন ঘূৰি আহিলো কিবা কাৰণে খাই আহিলো কি মাৰ্কেট আৰু কি দেখম একে আমাৰ নিচিনাই বাকী মাৰ্কেট সেই বুলি নেদেখলো আৰু আপোনালোকক বাকী এপিছড 1ত যেনেকে মৰম দিছে এপিছড 2তো মৰম দিব বুলি আশা থাকিল আৰু অতি সোনকালে এপিছড 3 আহি আছে এপিছড 3 আকৌ লগ পাম আপোনালোকক তেনেহ'লে ৰাইজ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু লাইকটো কৰিব নাপাহৰিব অলপ অসুখ হৈ গৈছে কি কৰিব উপায় নাই বাকী মৰম চৰম দি যাব ৰাইজ আকৌ লগ পাম এপিছড 3 বাই বাই লাভ ইউ টাটা দিয়ক ৰাইজ জয় অসম